এয়া হ'ল আমাৰ গুৱাহাটী মহানগৰী। এয়া মহানগৰীৰ মাজত একদম মাজ মজিয়াত এয়া দেখিছেনে? এইফালে আছে আপোনাৰ টাটা মটৰ্ছ, এইফালে অৰছ মল, একদম মাজ মজিয়াত। এয়া উৰণীয়া সেতুৰ তলত কিমান ধুনীয়াকৈ নিজৰ চাহৰ দোকান ইয়াত খুলি তেখেতে নিজৰ পইচা উপাৰ্জন কৰি আছে। মানুহ কাম কৰিলে, কাম কৰাত মানুহৰ একো লাজ নাই, কৰ্ম কৰি আছে আৰু কিমান ধুনীয়াকৈ। কিবা ক'ব নেকি? মানে কি হয়, আপোনাৰ ফাৰ্ষ্টে মই জব কৰি আছিলোঁ, মানে মোৰ 16 মান্থৰ বেবী এটা আছে। তোমাৰ বেবীও আছে? তাইৰ কাৰণে মানে মই জব এৰিব লগা হ'ল। মানে দিনটোতো নাথাকোঁ, বাপেকো গুচি যায়। তাৰপিছত এতিয়া সেয়া হ'ল, তাইৰ কাৰণে মানে জবটো এৰিলোঁ যে। তাৰপিছত ভাবিলোঁ ঘৰতে এনেকৈ কি কৰিম, ভাবি প্ৰথমতে ইমান সাহস হোৱা নাছিলে যে এইটো কৰিম বুলি। তাৰপিছত এই বৌজনীকো মই ক'লোঁ মানে যে মোৰে প্লেনিং আছিলে, ক'লোঁ যে তেনেকৈ কৰোঁ, আপুনি কৰিব নেকি? ক'লে ঠিক আছে কৰিম ক'লা। আৰু তেনেকৈ আহিলোঁ। এতিয়া চাই আছোঁ ঠিকেই আছে, জবতকৈ বহুতখিনি ছেটিছফাই। আপোনাৰ এতিয়া ঘৰতো 100% টাইম দিব পাৰিছোঁ। নিজৰ মৰ্জি, মানে কি ক'ম, ঘৰলৈ গ'লে আগতে ঘৰৰ পৰা কাম কৰিব লাগিছিল, এতিয়াতো এনেকুৱা একো প্ৰেছাৰ নাই। এতিয়া নিজৰ মৰ্জি মতে কৰি আছোঁ, আহি আছোঁ। সি আপোনাৰ হেৰিয়া ছাপ্লিমেণ্ট ডিলাৰত কৰে, প্ৰাইভেট জবে কৰে। এতিয়া আৰু মানে চব পিনে ঠিক আছে। আৰু এনেই এদিনত কিমান ইনকাম হয়? এদিনত আপোনাৰ সেয়া মই ক'লোঁ জবতকৈ বহুতখিনি ছেটিছফাই। আৰু তাৰমানে তুমি বহুত সুখী? বহুত। এয়া মানুহে কৰ্ম কৰিব লাগে ন? মানে ইয়াতে আপোনাৰ ভালকৈ দিম বুলি ভাবিছিলোঁ, টি কাৰ্ড এটা লগাম বুলি ভাবিছিলোঁ, কিন্তু মানে ইয়াত টি কাৰ্ড বহাব নিদিয়ে। দিলে এইটো নহয় যে আমাৰ কোনো মানে ঘৰত এনেকুৱা আৰু কিছুমানে ভাবিব পাৰে যে চলাত অসুবিধা নেকি, কিবা বেকগ্ৰাউণ্ড বেয়া, কিন্তু সেনেকুৱা নহয়। চব মোৰ মতেতো ওলাই আহিব লাগে। যেতিয়া আপুনি কামটো কৰিব তেতিয়াহে গম পাব মানে কেনেকুৱা হৈ আছে। আগতে ময়ো ভাবি আছিলোঁ কি এইবিলাকনো কি আৰু, কিন্তু ইয়াত নিজে দিওঁতে মই গম পাইছোঁ কিমানখিনি মানে ছেটিছফাই হয়। সেইখিনি কৰিলে আপোনাৰ আৰামো হ'ব বা ঘৰতো চবকে টাইম দিব পাৰি হোৱা নাই। আৰু তাৰমানে এতিয়া কিমান দিন হ'ল খোলা? এইটো আপোনাৰ ছেপ্টেম্বৰ 3 তাৰিখৰ পৰা কৰিছোঁ, 1st ছেপ্টেম্বৰ। চাওক, কৰ্ম কৰাত একো লাজ নাই। কিমান ধুনীয়াকৈ তাই কেঁচুৱা এটাও আছে, তাই নিজৰ জব এৰি পেলাই তাই চাহৰ দোকান খুলিছে। কিমান সুন্দৰ, একে গুৱাহাটীৰ মাজ মজিয়াত। দেখিছেনে? গোটেই এইফালে দোকান, এইফালে দোকান, ওপৰত হ'ল উৰণীয়া সেতু। কিমান ধুনীয়াকৈ ইয়াত বনাইছে। ইয়াত টেকেলি মুখত দিয়া পিঠা নহয় জানো? ইয়াত টেকেলি মুখত দিয়া পিঠা বনায় আৰু মানুহৰ কাৰণে ধুনীয়াকৈ গাখীৰ চাহ, লাল চাহ, যোনে যেনেকুৱা ভাল পায় সেইবিলাক চাহ বনাই পেলাই তেখেতে টকা কেইটামান উপাৰ্জন কৰি আছে নিজৰ পৰিয়ালৰ কাৰণে, নিজৰ বেবীৰ কাৰণে, যেন বাচ্চাটোৰ ভৱিষ্যত ভাল হয়। বহুত কামনা থাকিল, আশীৰ্বাদ থাকিল তোমাৰ দোকানখন যে ভালে ভালে চলে আৰু তুমি আগলৈ যোৱা। আৰু কিবা ক'বা? আমাৰ অসমবাসী ৰাইজক কিবা মেছেজ দিবা তুমি? মানে কি হ'ল, দোকানখন দি পেলাই ভালেই লাগিছে। আৰু কোনোবাই যদি কৰে, ধৰক কোনোবাই এনেকুৱা জব বিচাৰি আছে, পোৱা নাই, এইটো নহয় যে জবৰ বাহিৰে আৰু বেলেগ একো নাই, আপুনি এনেকৈও কৰিব পাৰে। এতিয়াতো আমাৰ এতিয়া পূৰা ব্ৰিজৰ তলত কাৰণে টি কাৰ্ডটো বহাব পৰা নাই, যদি ভালদৰে লোকেশ্যন চাই পেলাই টি কাৰ্ড এটাও বহায় মানে বহুত ভালকৈ হয়। আৰু মোৰ মতে যদি ভালকৈ সাহস কৰি ওলাই আহে। মইতো এতিয়া আপোনাৰ ছেকেণ্ডটো প্লেনিং কৰি আছোঁ যে দিম বুলি। এতিয়াও মোৰ ঘৰৰ মানুহে মানে গম নাপায় মই যে ইয়াত সেয়া কৰোঁ। যদি আপোনাৰ ভিডিঅ'ত থ্ৰুৱেদি যদি দেখা পায় তেতিয়াহে গম পাব। আৰু কিন্তু মাহঁতক মানে কোৱা নাই, মানে কিয় কোৱা নাই, এইবিলাক মানে মই ভাবিছোঁ ভালকৈ যেতিয়া হ'ব তেতিয়া কম। এতিয়াতো অপেনিং কৰিলোঁ ন, সেইকাৰণে ইয়াত যেতিয়া মানে ভালকৈ হ'ব আৰু চব ভাল হৈ যাব তেতিয়া মাহঁতক মানে ভালকৈ ক'ম। আৰু কিন্তু এই ভিডিঅ' দেখাৰ পিছত কিবা প্ৰব্লেম হ'ব নেকি? নাই নহয়, একো অবজেকশ্যন নাই? নাই। মানে মই আপলোড কৰিব পাৰোঁ? ছাৰপ্ৰাইজ দিম বুলি ভাবি আছোঁ। ছাৰপ্ৰাইজ? ধুনীয়া। দেখিছে আছিলোঁ যে তেতিয়া বিয়া হ'ল, তাৰপিছত জব কৰি আছিলোঁ। তাৰপিছত বেবীটো হোৱাৰ পাছতহে মই এইটো কৰিছোঁ। মানে তাই 1 ইয়েৰলৈকে মই জবটো কৰা নাছিলোঁ। তাৰপিছত আকৌ নতুনকৈ জইন কৰিলোঁ, ক'লোঁ নাই তাইক দিনটো মানে এৰাটো নহ'ব। আৰু ইয়াত মাহঁতো যেতিয়া আহিব নোৱাৰে, মাহঁতেও বেলেগ কাম থাকে। তাৰপিছত ইয়াত তাইক চাব লাগে, মই আৰু হাজবেণ্ডে দুইজনে। তাৰপিছত সেইকাৰণে পোৱালিটোক চাব লাগে যে ভাবিলোঁ কি এনেকৈ দিলে এতিয়া মই যোৱালৈকে তাই শুইয়ে থাকে বাপেকৰ লগত, আৰু মই গৈ পাই লৈ পেলাই তাই সি গুচি যায় খাই বৈ, তাৰপিছত তাই মোৰ লগত থাকে আৰু দিনটো। তাইক কাম দিব। মোৰ বেবীটো এইবাৰ 16 মান্থ হৈছে আপোনাৰ 5 তাৰিখে। কিমান সৰু দেখিছেনে? দেখিছে, আপোনালোকে ছাপোৰ্ট কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু বেলেগ দূৰত ক'ব নোৱাৰোঁ শ্বেয়াৰ কৰিব, কিন্তু গুৱাহাটীৰ মাজতে শ্বেয়াৰ কৰি যেন দোকানখন ভালকৈ চলায় আৰু বেছি মানে উৎসাহ এটা মটিভেট কৰিব লাগে মানুহক। আৰু এতিয়া মানে বেবীটো মেইন ন, তাই ফিউচাৰটো ভাল কৰিব লাগিব, কাৰণ জবৰ ধান্দাত লাগি থাকিলেতো নহ'ব। এতিয়া মই যে তাই 3 ইয়েৰলৈকে ৰখিয়ে থাকোঁ, জব চব নাপাম, পইচা মানে এজন মানুহেতো চবপিনে মেনেজ কৰিব নোৱাৰে। সেইকাৰণে মানে মোৰ হাজবেণ্ডে কোৱা নাই যে তুমি দিয়া, কিন্তু মই নিজে মানে নাই নহ'ব
বহুত ভাল বহুত ভাল কাম কৰিলে একো লাজ নাই কৰ্ম কৰাত লাজ নাই গেছটো বন্ধ কৰি দিবা নেকি? এইটো বহাম মানে এয়া পিঠা বনাই আছে এয়া টেকেলি মুখত দিয়া পিঠা তেখেতে দিয়ে ধুনীয়াকৈ এয়া দিছে নাই যা যোগাৰ চলি আছে আমি খালো আমি খালোঁ চাহ খালোঁ পিঠা খালোঁ আমি দেখি ৰৈ থাকিব নোৱাৰিলোঁগৈ আমি দুইজনীয়ে সেইকাৰণে গুচি আহিলোঁ বহুত ধুনীয়া ভাল লাগিলে বহুত ভাল লাগিল আশীৰ্বাদ থাকিল আমাৰ সদায় আৰু দোকানখন আৰু যেন ডাঙৰ হওক আগুৱাই যোৱা এয়া ছিষ্টেম চব আছে পে'টিএম ছিষ্টেম আছে দেখিছে নাই পানী বটল মানে সৰুকৈ ধুনীয়াকৈ খুলি লৈছে এই গুৱাহাটীৰ নিচিনা জেগাত মানুহৰ সৰু এখন দোকান খুলিবলৈ ঠাই নাই কিন্তু সাহস কৰি যে তাই দোকানখন খুলিছে ভাল লাগিলে সেইটো বহুত ডাঙৰ কথা